মোক এটা স্মাৰ্টফোন দিয়া ভাই। মোৰ পত্নী ল'ৰা ছোৱালীকেইটাৰ যে জীয়াই থকাৰ বৰ মন। দিয়া ভাই এটা স্মাৰ্টফোন। জীয়াই থাকিব লাগিব, ল'ব লাগিব ভেকচিন। শুনিছোঁ স্মাৰ্টফোনতহে নিৰ্ধাৰিত হয় যোগ্য নে অযোগ্য জীয়াই থকাৰ। নীলা স্ক্ৰীণত জিলিকি উঠে হেনো বাৰ্তা, আহে আমন্ত্ৰণ ভেকচিন লোৱাৰ। জীৱিকা বন্ধ, জীৱন স্তব্ধ। এটুকুৰা ৰুটি, কেইটামান ভাতৰ বাবে আমাৰ কি লজ্জাহীন হাহাকাৰ। তথাপি এটা স্মাৰ্টফোন দৰকাৰ, আমাৰো আশা জীয়াই থকাৰ। মোৰ ল'ৰা ছোৱালীহঁতে পঢ়িব, পঢ়ি ডাঙৰ মানুহ হ'ব। তাৰ বাবেও লাগে স্মাৰ্টফোন। আজি সকলো যে আছে অনলাইন। আজি আৰু ডাঙৰীয়া অফলাইনত নচলে জীৱন। মোক এটা স্মাৰ্টফোন দিয়া ভাই। অক্সিজেনৰ দৰে ভীষণ দৰকাৰ। মই যেনে তেনে খুজি দিম ধাৰ। মোক লৈ যাব পাৰিবা বিনা ভাড়াই নেতা মন্ত্ৰীৰ জনসভালৈ। মোৰ সন্তানৰ মুখ ব্যৱহাৰ কৰিব পাৰিবা চৰকাৰী বিজ্ঞাপনত, যেন দেশৰ ভৱিষ্যতৰ মুখ। শুকান ওঠেৰেও সিহঁতে মিচিকিয়াই হাঁহি দিব। খালী পেটেৰেও মোৰ পত্নী সাজু গাবলৈ চৰকাৰৰ জয়গান, পাহৰি সকলো দুখ। ভাই জীয়াই থাকিব বিচাৰিছো, মোক মাথো দিয়া এটা স্মাৰ্টফোন। লাইনতেতো আছো, ভঙা নাই নিয়ম। ৰেচনৰ দোকানত শাৰী পাতিছো, 500 টকাৰ আশাত বেংকৰ বাৰাণ্ডাত লাইনতে আছো। লাইনতে আছো, শাৰী পাতি ভোট দিছো, অধিকাৰ সাব্যস্ত কৰিছো। জ্বৰ আৰু কাহ হৈছে, কভিড টেষ্টৰ বাবে শাৰী পাতিছো। ভঙা নাই নিয়ম। লাইনতে আছো, ভেকচিন নাই, উভতি আহিছো। উশাহত কষ্ট পাইছো, অক্সিজেন নাই, লাইনতে আছো। ঠাই নাই মৰ্গত, শাৰী পাতি বাৰাণ্ডাত পৰি ৰৈছো। ভঙা নাই নিয়ম। জ্বলাবলৈ খৰি নাই, টকা নাই, পবিত্ৰ নদীৰ বুকুত উটি গৈছো। লাইনতে আছো, খালী নাই শ্মশানত, আৰু 3টা বডি আছে আগত। লাইনতে আছো, ভঙা নাই নিয়ম। লাইনতে আছো, লাইনতে আছো।